হাই এভৰিৱান আৰু এয়া মই প্ৰথমটো থলুৱা খাদ্য ঔটেঙাৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ। এয়া এটা ঔটেঙা ইতিমধ্যে মই কাটিছোঁৱে অকণমান আৰু ভাবিলোঁ ভিডিঅ'টো বনাওঁ, যিহেতু আপোনালোকক মই কথা দিছিলোঁ যে 7 দিনত 7টা থলুৱা খাদ্যৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এয়া প্ৰথমটো ৰেচিপি আৰম্ভ কৰিছোঁ বৰালি মাছ আৰু ঔটেঙাৰে। আৰু বৰালি মাছখিনি নিমখ হালধি সানি পেলাই মই ভাজি ল'লোঁ আৰু আনটো ফালে মই ঔটেঙাখিনি কুকাৰত বইল হ'বলৈ দিছোঁ। তেতিয়া একেবাৰে কম সময়তে আৰু ইজি পদ্ধতিতে বনাই দেখুৱাইছোঁ আপোনালোকক। আৰু ঔটেঙাখিনি ইতিমধ্যে বইল হৈ গৈছে আৰু মাছখিনিও ভজা হৈ গ'ল। আৰু সেই মাছ ভজা তেলখিনিতে অকণমান পাঁচফোৰণ দি পেলাই নিমখ হালধি দি দিছোঁ আৰু তাৰপিছত বইল কৰি লোৱা ঔটেঙাখিনি অকণমান পিটিকি লৈছোঁ, মানে ৰসটো উলিয়াই লৈছোঁ। লৈ পেলাই এয়া মই দি দিছোঁ মাছখিনি আৰু ভজা মাছখিনি দিয়া হোৱাৰ পিছত এইখিনি অকণমান উতলিব লাগিব আৰু উতলি পেলাই যেতিয়া আঞ্জাখনৰ এটা কালাৰ আহি যাব, তেতিয়া মোৰ ৰেডি হৈ যাব ঔটেঙা আৰু বৰালি মাছৰ ৰেচিপি। আৰু এইটো সময়ত ঔটেঙা খাব লাগে, যিহেতু আমাৰ এইটো সময়ত মুখৰ ৰুচি নোহোৱা হয়, গতিকে ঔটেঙা, টেঙেচি শাক এইবিলাক খাব লাগে। এয়া মই আঞ্জা উতলি আছে আৰু মোৰ ৰেডি হৈ গ'ল। একেবাৰে মই শ্বৰ্ট কৰি পেলাই ভিডিঅ'টো আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আকৌ ছেকেণ্ড ৰেচিপি এটা আনিম, যিহেতু মই কৈছোঁ 7 দিনত 7টা ৰেচিপি আনিম বুলি। এয়া প্ৰথমটো ৰেচিপি আছিলে আৰু কেনেকুৱা হৈছে চাওক। এয়া মোৰ আঞ্জা প্ৰায় ৰেডি হৈ গ'ল, এয়া নমাই দিছোঁ আৰু এয়া চাওক বৰালি মাছৰ ঔটেঙাৰ ৰেচিপি। গোটেই থালিখন দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক। এয়া চাওক ঢেৰ আইটেম আছে আজি, যিহেতু মাৰ ঘৰত আহিছোঁ, জানেইতো আৰু কিমান আইটেম থাকে হয়নে। চব